Welcome to my channel Advanced Health. বন্ধুসকল, আমি আজি আপোনালোকক জনাম এনআৰচিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আৰু তাৰ উত্তৰবিলাক আমি আপোনালোকক বিশ্লেষণ কৰি দিম। তো সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ পাবলৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু আমি আপোনালোকক ক'বলৈ ওলাইছোঁ, যদি আমাৰ এই চেনেললৈ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে যি ঘণ্টি আইকন আছে তাত ক্লিক কৰি দিব, যাতে আমি যেতিয়াই নতুন নতুন ভিডিঅ'সমূহ আপলোড কৰোঁ আপোনালোকে তাৰ নটিফিকেশ্যনবিলাক পাই যায়। তো আজি আমি আপোনালোকৰ কাৰণে প্ৰায় 20টামান প্ৰশ্ন ইয়াতে আমি লিখি লৈছোঁ। ইয়াৰ কিছুমান আপোনালোকে নিজে কমেণ্ট কৰিছে আৰু কিছুমান আমি নিজে ইয়াতে প্ৰশ্নসমূহ লিখি ৰাখিছোঁ। তাৰ উত্তৰবিলাক আমি আপোনালোকক দি যাম, প্ৰশ্নৰ লগতে উত্তৰ একেলগে দি যাম। তো আহক আমি এতিয়া বেলেগ কথা নাপাতি সোনকালে আমাৰ মূল টপিকত আহি যাওঁ। চাওক, আমি প্ৰথম এনআৰচি নোটিছ কিয় আহে। এনআৰচি নোটিছ কিয় আহে আপোনালোকে কম বেছি সকলোৱে জানে আৰু কিছুমানে নাজানিবও পাৰে। চাওক, আপোনাৰ যদি নথিপত্ৰত কিবা বিসংগতি দেখা দিয়ে, আপোনালোকক যদি কোনো সন্দেহ কৰে বা কোনোবাই যদি আপোনালোকক অবজেকশ্যন কৰে, তেন্তে আপোনাক হিয়াৰিং আহিব, নোটিছ আহিব আৰু আপোনাৰ হিয়াৰিঙত যাব লাগিব। তাৰপিছত ছেকেণ্ড আমি প্ৰশ্ন যুগত কৰিছোঁ, হিয়াৰিং কেই প্ৰকাৰ বা কেই নম্বৰৰ। তো চাওক, হিয়াৰিং আগতে আছিল 4 প্ৰকাৰৰ, বৰ্তমানলৈ ই 6 প্ৰকাৰৰ হৈ গ'ল। আমি আপোনালোকক এটা ভিডিঅ'ত আপলোড দি দেখুৱাইছিলোঁ যে এনআৰচি হিয়াৰিঙত যদি 1.1 বা 1.2 আৰু 2.1 বা 2.2 আহে, তেন্তে তাৰ মানে মিনিং কি বুজায় আৰু কি কৰিব লাগে। এই 4টাতো আপোনাৰ নোটিছ আছেই, আৰু লগতে বৰ্তমানলৈ 2টা নোটিছ যোগ কৰি দিছে। সেইটো হ'ল কি ON1 আৰু ON2। এই বৰ্তমান 6 ধৰণৰ হিয়াৰিং মানুহৰ আহি থাকিব বা আহিব পাৰে। তাৰপিছত আমি কুৱেশ্যন এটা যুগুত কৰিছোঁ। আমাৰ বহুতো বন্ধু বান্ধৱী মানে অসমৰ বাহিৰত থাকে বা অসমৰ বাহিৰত নাথাকিলেও যদি অসমৰ ভিতৰতে থাকে, এটা ডিষ্ট্ৰিক্টৰ পৰা আৰু এটা বেলেগ ডিষ্ট্ৰিক্টত থাকে, তেনে ক্ষেত্ৰত যদি সিহঁতৰ যদি কিবা হিয়াৰিং আহে, সিহঁতৰ উপস্থিত হ'ব লাগিব নেকি, এই বিষয়ত আমাক বহুতজনে কমেণ্ট কৰিছে। চাওক, আপুনি অসমতে থাকক বা অসমৰ বাহিৰতে থাকক বা ইণ্ডিয়াৰ বাহিৰতে থাকক, এইটো কথা নহয়। ঘটনা হ'ল, আপোনাৰ যদি নোটিছত 1.1 বা 1.2 আহে, আপুনি নিশ্চয়কৈ হিয়াৰিং অফিচত গৈ উপস্থিত হ'বই লাগিব। কাৰণ আপোনাৰ তাতে কি বায়োমেট্ৰিক হ'ব পাৰে। বায়োমেট্ৰিকটো এনেকুৱা এটা বস্তু, নিজৰ বায়োমেট্ৰিক নিজেই দিব লাগিব, বেলেগে দিব নোৱাৰে। চাওক, তাৰপিছত যদি 2.1 বা 2.2 আহে, তেন্তে এইটো জৰুৰী নহয় আপোনাৰ অহাৰ কাৰণে। আপোনাৰ ডকুমেণ্টবিলাক চেক কৰিব। আপোনাৰ এয়াৰনৰ অন্তৰ্গত যিকোনো এজন সদস্য সেই হিয়াৰিং অফিচত গৈ আপোনাৰ নথিপত্ৰবিলাক দেখুৱালে আপোনাৰ হিয়াৰিংটো হৈ যাব। তাৰপিছত চাওক, আৰু এটা মানে বৰ্তমানলৈ যি নতুন হিয়াৰিং আহিছে ON1 আৰু ON2। ON1 আহিলে আপোনাৰ নিশ্চয় তাত উপস্থিত হ'ব লাগিব, আৰু ON2 থাকিলেও আপোনাৰ উপস্থিত হ'ব লাগিব। কাৰণ এইটো আপোনাৰ নামত কোনোবাই অবজেকশ্যন কৰিছে, যাৰ কাৰণে আপোনাৰ হিয়াৰিং আহিছে। অবজেকশ্যন নোটিছত কি লিখা থাকে। চাওক, এতিয়া এটা কুৱেশ্যন হ'ল, আপোনাক যে কোনোবাই অবজেকশ্যন কৰিছে, আপোনাক মানে তথ্যপাতিত বিসংগতি বা আপুনি বিদেশী বুলি সি ভাবি আছে, যাৰ কাৰণে সি অবজেকশ্যন কৰিছে। তো এই ক্ষেত্ৰত অবজেকশ্যন নোটিছত কি লেখা থাকিব। চাওক, অবজেকশ্যন নোটিছত ON1 বা ON2 বুলি লিখা থাকিব অবজেকশ্যন নোটিছত। লগতে যি অবজেকশ্যনকাৰীৰ নাম তাতে লিখা থাকিব। চাওক, তাৰপিছত আমি 5 নম্বৰ প্ৰশ্ন যুগত কৰিছোঁ, বায়োমেট্ৰিক কৰিবনে নাই। চাওক, বায়োমেট্ৰিক এটা ইমানেই গুৰুত্বপূৰ্ণ বস্তু যে, চাওক, আপোনাৰ বায়োমেট্ৰিকটো কৰিলে আপোনাৰ মানে নিজে কোনো অসুবিধা নাথাকে। কিছুমান মানুহে বায়োমেট্ৰিক কৰাত ভয় পায়, কিন্তু একচুৱেলি এইটো বেয়া কথা। বায়োমেট্ৰিক কৰিলে আপোনাৰ নিজৰে লাভ হ'ব। যদি আপুনি মানে আধাৰ বায়োমেট্ৰিক ছিষ্টেম কৰায়, তেন্তে আপোনাৰ পিছলৈ এটা আধাৰ জেনেৰেট হ'ব। আৰু যদি আগৰে পৰা আপোনাৰ আধাৰ থাকে, তেন্তে আপোনাৰ আধাৰ ছিষ্টেম বায়োমেট্ৰিক কৰোৱাৰ দৰকাৰ নাই। জাষ্ট আপোনাৰ কি যিটো নোটিছ আছে, নোটিছটো স্কেনিং কৰি দি আপোনাৰ বায়োমেট্ৰিক কৰালে হৈ গ'ল। তাৰপিছত চাওক, পৰিয়ালৰ সকলো সদস্য উপস্থিত থাকিব লাগিব নেকি। চাওক,
আপোনাৰ যি নোটিছ আহিছে নোটিছত চাওক 10জনেৰে নাম আহিছে এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ এই 10জন সদস্যই তাতে উপস্থিত হ'ব লাগিব নেকি চাওক আপোনাৰ হিয়াৰিং যে আহে হিয়াৰিং অহাৰ পিছত আপোনালোকে যে হিয়াৰিং হ'বলৈ যায় বহুতো টকা পইচাৰ কথা আছে থকা মেলাৰ কথা আছে বহুতো প্ৰব্লেম আপোনাৰ আছে আপোনালোকে নিশ্চয় জানে তো এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সকলো সদস্য উপস্থিত থাকিব না নাই এইটো নিৰ্ভৰ কৰিব আপোনাৰ এনআৰসি যেটো হিয়াৰিং নোটিছত যি নম্বৰ আছে সেই নম্বৰৰ ওপৰত এই ক্ষেত্ৰত যদি আপোনাৰ 1.1 বা 1.2 আহে তেন্তে আপোনালোকে নিশ্চয়কৈ উপস্থিত থাকিব আৰু যদি 2.1 বা 2.2 থাকে তেন্তে আপোনাৰ সদস্য এই কি ইয়াৰৰ অন্তৰ্গত সদস্যসকলৰ পৰা যিকোনো এজন সদস্য তাতে গৈ উপস্থিত হ'লেই হ'ব এই ক্ষেত্ৰত আপোনালোকে সকলোৱে কষ্ট কৰিব নালাগে আপোনাৰ খৰচা বেছি কৰিব নালাগে তাৰ পিছত আপোনাৰ কি আছে ON1 আৰু ON2 থাকিলে আপোনালোকে নিশ্চয়কৈ তাতে উপস্থিত হ'ব যদিও ON1 ত আপোনাৰ উপস্থিত বাধ্যতামূলক ON2 ত আপোনাৰ ডকুমেন্ট দেখাবলৈ হ'ল এই ক্ষেত্ৰত আমি আপোনালোকক পৰামৰ্শ আগবঢ়াম আপোনালোকে দুটা ক্ষেত্ৰতেই উপস্থিত থাকিব কিয়নো চাওক অবজেকশন কৰিছে আপোনালোকৰ ওপৰত কোনোবাই সন্দেহ কৰিছে আৰু এই সন্দেহৰ ওপৰত ভিত্তি কৰি কিন্তু আমাৰ এই এনআৰসিৰ প্ৰচেষ্টা চলি আছে যাৰ কাৰণে আপোনাৰ ওপৰত জানি কোনো ধৰণৰ সন্দেহ নাথাকে এই বিষয়ত আপোনালোকে সতৰ্ক হৈ থাকিব আৰু লগতে ON1 আৰু ON2 আহিলে আপোনালোকে তাত উপস্থিত হৈ থাকিবলৈ আমি আপোনালোকক পৰামৰ্শ আগবঢ়ালো তাৰ পিছত 7 নম্বৰ আমি প্ৰশ্ন যুগুত কৰিছো বায়োমেট্ৰিক হোৱা নাই ফোন কৰিব বুলি কৈছে আপোনাক কৈছে যে আপোনাৰ বায়োমেট্ৰিক হ'ব ঠিকই আছে আপোনাক বায়োমেট্ৰিক কৰাব লাগিব কিন্তু বায়োমেট্ৰিক কৰোৱা আপোনাক নাই আপোনাৰ ফোন নম্বৰটো ৰাখি দিছে প্লিজ লৈ কল কৰিব বুলি কৈছে এই ক্ষেত্ৰত চাওক আপোনাক হয়তো 20 দিন আগতে কৈছে এতিয়ালৈকে আপোনাৰ কোনো ফোন কল কৰা নাই আপুনি চিন্তাত ভুগি আছে আপুনি সমস্যাত ভুগি আছে যে এই ক্ষেত্ৰত আপোনাৰ কি হ'ব চাওক আপুনি তাতে উপস্থিত হৈছিল আপোনাৰ বায়োমেট্ৰিক কৰাবলৈ আপুনি এগ্ৰি আছে এই ক্ষেত্ৰত অফিচাৰে যদি আপোনাক বায়োমেট্ৰিক নকৰায় তেন্তে সমস্যাটা হয় কি প্ৰবলেমটো আপোনাৰ কিন্তু দোষটো কিন্তু আপোনাৰ যি এলআৰসি বা তাত থকা অফিচাৰ সকলৰ হিসকলে ইয়াতে আৰু এটা কথা তাতে যে অপাৰেটৰ বিলাক থাকে বা সুপাৰভাইজাৰ বিলাক থাকে যিহতে আপোনাক মানে বায়োমেট্ৰিক কৰাব চাওক এতিয়া যেটো কাৰেন্টৰ প্ৰবলেম চাওক দিনত কেইবাৰ গৈ আছে হিয়তক ইমান দৰমাও নিদিয়ে আমি জানো তো হিয়তে তো নিজৰ পইচা খৰচ কৰি তাত মানে ইনভাৰ্টাৰ নলগাব যাৰ কাৰণে চাওক হয়তো 10 দিন আগৰ মানুহ এজনৰ মানে যেটো বায়োমেট্ৰিক আজি কৰাই আছে আজিৰ বায়োমেট্ৰিকটো হয়তো 10 দিন পিছত কৰাব বা কিছুমানক মানে এনেকুৱা অৱস্থা হ'ব যে মই ক'ব পাৰো সেই সকলৰ বায়োমেট্ৰিক নহবই যদিও হিয়তক কৈছে কি কল কৰি হিয়তক মাতা হ'ব কিয়নো চাওক আজি হিয়াৰিং হৈ আছে বায়োমেট্ৰিক বহুতৰে পেন্ডিং হৈ আছে এনেকৈ হৈ থাকিলে চাওক আপোনাৰ যেটো 31 জুলাই এনআরসি প্ৰকাশ পাব আপোনালোকে এতিয়া আমি কবলৈ টান পাইছো কি জানি আপোনাৰ এই যেটো কি বায়োমেট্ৰিকটো তাৰ পিছতো হ'ব পাৰে আপুনি নিজেই কল্পনা কৰি চাওক এটো কি মে চলি আছে মেৰ আজি কি 9 তাৰিখ চলি আছে চাওক আৰু কিমান দিন আছে জুন জুলাই মাত্ৰ 2 মাহ 3 মাহ মান আৰু বাকি আছে 3 মাহ নহয় 2 মাহ 20 দিন সময় আৰু বাকি আছে চাওক ইয়াৰ ভিতৰতে আপোনাৰ এই অবজেকশন বিলাক বা বায়োমেট্ৰিক যিবিলাক আছে সেইবিলাক ক্লিয়াৰ কৰিব লাগে তো এই ক্ষেত্ৰত আমি ক'ব পাৰো আপোনালোকক তো কোনো প্ৰমাণ নিদিয়ে জাস্ট আপোনালোকে ক'ব যে স্যাৰ বহুতো মানুহ হয় এনেকৈ গৈছে কল কৰিব বুলি আপোনালোকে কৈছে কিন্তু কল কৰা নাই আপোনালোকে জাস্ট আমাক এটা ৰিসিপ্ট দিয়ক যাতে আমি পিছলৈ আপোনালোকক ক'ব পাৰো যে আমাৰ কোনো যদি আমাৰ নিজা সমস্যাৰ সৃষ্টি হয় তেন্তে আমি এইটো স্লিপ দেখুৱাব পাৰো আৰু ক'বলৈ পাৰো আমি এগ্ৰি আছিলো কিন্তু সময়ৰ অভাৱত আমাক বায়োমেট্ৰিক কৰাব পৰা নাই তাৰ পিছত চাওক যেটো 15 জুনত এনআরসিৰ সম্পূৰ্ণ খচৰা বা সম্পূৰ্ণ আপডেটৰ যেটো প্ৰকাশ পাব হেতু কি কি আপোনাৰ সৰি যেটো কি আছে আপোনাৰ 15 জুনত যেটো এডিশনাল ড্ৰাফট পাবলিশড হোৱাৰ কথা আছে হেতু 15 জুনত পাবলিশড হ'বনে হয় নিশ্চয়কৈ হেতু পাবলিশড হ'ব আৰু এইটো মানে পাবলিশড হোৱাৰ কাৰণ কি চাওক বহুতো মানে দুষ্কৃতিজনক মানুহ আছে হিয়তে আপোনালোকক অবজেকশন কৰিছে অবজেকশন কৰাৰ কাৰণে আজি আপোনালোকক হিয়াৰিং যাব লগা হ'ব বা নতুনকৈ ড্ৰাফট এটা উলিয়াব
নতুনকৈ চাওক ইয়াতে নোটিছ দিব পাৰিলে হয়, কিন্তু নোটিছ নিদি ইয়াতে কি দিছে ডাইৰেক্ট ড্ৰাফৰ তাৰিখ দিছে। তাৰমানে ইয়াতে একেবাৰে মানে অসংখ্য মানুহৰ যে অবজেকশ্যন কৰিছে সেইটো ইয়াতে প্ৰমাণ হৈ যায়। তো এই ক্ষেত্ৰত আপোনাৰ কি 15 জুনতেই ড্ৰাফটো পাব্লিছ পাব। তাৰপিছত এনআৰচিৰ নতুনকৈ এপ্লিকেশ্যনৰ কোনো ডেট দিছে নেকি বা নতুনকৈ কৰিব বুলি কৈছে নেকি চাওক। আমি বহুতো ট্ৰাই কৰিছোঁ, বহুতো ফোন কল কৰিছোঁ এনআৰচিৰ অফিচিয়েল হেল্পলাইন নম্বৰত, সিহঁতে খাটাংকৈ এনেকৈ নহয়। আমি যদিও এটা মানে চেনেলত আমি অলৰেডি শুনিছোঁ, এই ইউটিউব চেনেলতে আমি শুনিছোঁ যে এনআৰচি নতুনকৈ ডেট দিব বুলি কৈছে, এতিয়া নহয়, এইটো হোৱাৰ পিছত চাওক। এনেকৈ কেতিয়াও নহয়, আপোনালোকে নিজে কল কৰি চাব যে মেম এইটো ডেট দিবনে, সিহঁতে ডাইৰেক্টলি আপোনাক ক'ব এতিয়া আমাৰ হাতত কোনো ধৰণৰ আপডেট নাই, যদি দিয়ে আপোনাক পিছলৈ জনোৱা যাব। তাৰপিছত নটিচ নাম্বাৰ 1 আৰু 1 এইটো কিহৰ কাৰণে দিয়ে চাওক। 1 2 1 1 এইটো আপোনাৰ যিটো কি অবজেকশ্যন কৰিছে তাৰ কাৰণে 1 1 আৰু 1 2 ইয়াতে চাওক আপোনাৰ ইয়াৰৰ নাম্বাৰটো লিখা থাকিব আৰু লগতে মানে যি অবজেকশ্যন কৰিছে তাৰ নামটো ইয়াতে লিখা থাকিব চাওক। তাৰপিছত এনআৰচি কাৰেকশ্যন কৰিব পৰা যাব নেকি, মানে 2015 চনত আপোনালোকে যিটো মানে কি কৰিছিলে চনতে এপ্লিকেশ্যন কৰিছে, সেই এপ্লিকেশ্যন কৰোঁতে আপোনাৰ নামটো ভুল হৈছে, এতিয়া সেইটো কাৰেকশ্যন কৰিব পৰা যাব নেকি, নহয় সেইটো নাযাব। যদি আপোনালোকে 2015 চনত শুদ্ধকৈ এপ্লিকেশ্যন কৰিছে আৰু তাত কোনো ধৰণৰ মানে নামৰ স্পেলিং ভুল আহিছে তেন্তে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। কিন্তু 2015 চনত যিটো এপ্লিকেশ্যন কৰিছিল সেই এপ্লিকেশ্যনৰ যিটো কি এপ্লিকেশ্যন যিটো স্পেলিং আছে সেই স্পেলিংটো আপোনালোকে তাত কোনো চেঞ্জ কৰিব নোৱাৰিব। তাৰপিছত 40 লাখ হিয়াৰিং চলি থাকিব কিমান দিনলৈকে চাওক। নতুনকৈ যিবিলাক দুষ্কৃতিয়ে মানে ইমান অবজেকশ্যন কৰিছে যে 40 লাখ লোকৰ হিয়াৰিং হওঁতে আৰু বহু লেট হৈ যাব। কল কৰি মাতিব বুলি কৈছে চাওক, কল কৰি মাতিব বুলি কৈছে, কিন্তু এই কথা জাষ্ট আপোনালোকে এতিয়ালৈকে মতা নাই। জাষ্ট আপোনালোকে কি এটা মানে প্ৰমাণ তাৰ পৰা টোকন এটা লৈ আহিব। জাষ্ট আধাৰ আছে, বায়োমেট্ৰিক কিয় কৰে চাওক। আপোনাৰ অলৰেডি আধাৰ কাৰ্ড আছে তথাপিও বায়োমেট্ৰিক কিয় কৰিব লাগে, এইটো প্ৰশ্ন আমাক বহুতজনে কৰিছে। এই ক্ষেত্ৰত চাওক, আধাৰ বস্তু আৰু বায়োমেট্ৰিক দুটা বেলেগ বস্তু। আপোনাৰ আধাৰ আছে, যদি আপোনাৰ বায়োমেট্ৰিক ল'ব কয় বা ল'ব খোজে আপোনালোকে বায়োমেট্ৰিকটো দি আহিব, ইয়াতে আপোনালোকৰ কোনো প্ৰব্লেম নাই। তাৰপিছত 15 নম্বৰ কি যিসকলৰ নোটিছ অহা নাই নোটিছ আহিব নেকি চাওক। এতিয়ালৈকে নোটিছ কিন্তু আহি আছে, মাজত নোটিছ অহা বন্ধ আছিল, এতিয়া আকৌ নোটিছটো আহি আছে। আকৌ এতিয়া কি নোটিছ আৰু দুটা বাঢ়ি গৈছে, দুটা নম্বৰৰ 1 1 আৰু 1 2। তাৰপিছত 16 নম্বৰ বায়োমেট্ৰিক কৰিলে আধাৰ কাৰ্ড হৈ যাব নেকি চাওক। ইয়াতে এটা প্ৰব্লেম আছে, আপুনি বায়োমেট্ৰিক কৰালেই আপোনাৰ আধাৰ কাৰ্ড নহয়, কিয়নো বায়োমেট্ৰিক কৰোঁতে আপোনালোকে এটা সতৰ্কতা অৱলম্বন কৰিব চাওক। যদি আপোনাৰ বায়োমেট্ৰিক কৰোঁতে এড্ৰেছ প্ৰুফ আইডেণ্টিটি প্ৰুফ লয় তেন্তে আপুনি ভাবিব আপোনাৰ আধাৰ কাৰ্ডটো হৈ যাব, বা যেতিয়া এনআৰচিত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব তেতিয়া আপোনাৰ আধাৰ কাৰ্ড এটা জেনেৰেট হ'ব আৰু আধাৰ কাৰ্ডটো আপোনাৰ এড্ৰেছ লৈ পঠিয়াই দিয়া হ'ব পোষ্টৰ যোগেদি চাওক। দ্বিতীয় কথা, যদি আপোনালোকৰ অনলি যিটো নোটিছ আছে, যিটো নোটিছ আপোনাৰ নোটিছ এনেকুৱা নোটিছ এটা যেতিয়াই আপোনাৰ অনলি নোটিছটো মানে স্ক্ৰিনিং কৰিব, স্ক্ৰিনিং কৰি কেনে সেইটোৰে আপোনাৰ বায়োমেট্ৰিক কৰাব, এই ক্ষেত্ৰত কিন্তু আপোনাৰ কি আধাৰ জেনেৰেট নহ'ব, আধাৰ নম্বৰ জেনেৰেট নহ'ব বা আধাৰ কাৰ্ড নহ'ব। তো আপোনালোকে যদি আধাৰ নম্বৰ জেনেৰেট হ'ব বিচাৰে তেন্তে আপোনালোকে কি এড্ৰেছ প্ৰুফ আৰু আইডেণ্টি প্ৰুফ দুটাই তাতে দিব আৰু সিহঁতক ৰিকুৱেষ্ট কৰিব যাতে আপোনাৰ আধাৰ নম্বৰ জেনেৰেট হয়, যদিহে আপোনাৰ আধাৰ কাৰ্ড নাথাকে। এতিয়া কথা হ'ল বায়োমেট্ৰিকটো কি দিলে চাওক। বায়োমেট্ৰিকৰ সৰহ গুৰুত্ব আছে, যদি গুৰুত্ব নাথাকিলেহেঁতেন তেন্তে গোটেই অসমত চাওক, আপোনালোকে নিশ্চয় জানে ৱৰ্ল্ডত মানে কি আধাৰ কাৰ্ডৰ কাম প্ৰায় শেষ। আমাৰ অসম, মেঘালয় আৰু জম্মু কাশ্মীৰ এই তিনিটা ষ্টেটত জাষ্ট আমাৰ আধাৰ কাৰ্ড কমপ্লিট হোৱা নাই। যদিও আমাৰ কি অসমে 1241টা আপোনাৰ কি আধাৰ কাৰ্ডৰ চেণ্টাৰ বহুৱাইছে আধাৰ কাৰ্ড বনোৱাৰ কাৰণে, সেইবিলাক কিন্তু বৰ্তমান বন্ধ কৰি দিছে। এই বন্ধ কৰাৰ এটাই মাত্ৰ কাৰণ, সেইটো কি হ'ল, বন্ধ কৰাৰ এটাই মাত্ৰ কাৰণ সেইটো হ'ল আপোনাৰ কি এই এনআৰচিৰ বায়োমেট্ৰিক প্ৰচেছ, স্বয়ং এইটো ভেৰিফিকেশ্যন বুলি কোৱা হয়, যাক
তো এই ক্ষেত্ৰত আমি আপোনালোকক অনুৰোধ কৰিম আপোনালোকে গুৰুত্ব সহকাৰে আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে আমি আপোনালোকক অশেষ ধন্যবাদ দিছোঁ আৰু লগতে আপোনালোকক আমি অনুৰোধ জনাইছোঁ যদি আমাৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকে এই প্ৰশ্ন আৰু উত্তৰসমূহ পাই আপোনালোকে উপকাৰ হৈছে আপোনালোকৰ বা আপোনালোকে আনন্দিতও হৈছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে যি ঘণ্টি আইকন আছে ঘণ্টি আইকনটো বজাই দিব যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক পাই যায় আজিৰ কাৰণে এইখিনিতে